Hello guys! মই শিখা গগৈ পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ যে আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো বৰ্তমান বহুতেই ভাল। আৰু ভাল নহ'বনো কিয় যিহেতু জানুৱাৰী মাহ পাইছেহি। জানুৱাৰী বুলি ক'লে মনটো এনেই ভাল লাগে নহয়নে? ডিচেম্বৰ জানুৱাৰী ডিচেম্বৰটোতো পুৰণা বছৰটো গুচি যাব, আকৌ এটা নতুন বছৰ আহিব। নতুন বছৰ নতুন সপোন আশা বহুত কিবা কিবি লৈ পেলাই নতুন বছৰটো আহি থাকিব নহয়নে? সেইটো কাৰণে বহুতেই বেছি ভাল লাগে। আৰু আজি আমি এটা ধুনীয়া পিকনিক প্লেচলৈ গৈ আছোঁ আৰু সেইটোনো ক'ত আছে আপোনালোকক জনাম বাৰু অকণমান লাহে ধীৰে। তেন্তে ভিডিঅ'টো চাই থাককচোন। আৰু চাওকচোন, আমি গৈ থাকোঁতে ইমান ধুনীয়া এটা ৰাস্তা পাইছোঁ। এইফালে ইমান ধুনীয়াকৈ চাৰিওফালে বাগান আৰু তাৰ মাজত ইমান ধুনীয়া ৰাস্তাটো, চবফালে একদম সেউজীয়া পৰিৱেশ আৰু গৈ আছোঁ। সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ'টো কৰি পেলাই আপোনালোককো দেখাই দিওঁ ইমান ধুনীয়া ৰাস্তাৰ মাজেৰে যিহেতু গৈ আছোঁ নহয়নে? আৰু ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ আহিবলগীয়া ঠাইডোখৰলৈ। আৰু চাওকচোন ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে। কিন্তু ভাবিছিলোঁ বহুত বেছি মানুহ হ'ব নেকি, ইমানো এটা ভিৰ হোৱা নাই। কিন্তু আমাৰ ৰাইজসকল আহি আকৌ উপস্থিত হ'লহি দেই। আৰু ইহঁতি আহি পূৰা কামে লাগি আছে। মই অহা দেৰি হ'ল যে সেইটো কাৰণে খং উঠিছে আৰু গালিও দিছে। বাকী আৰু কি কৰিম, মোৰতো আৰু এটাই কাম আছে, সেইটোকে কৰিবলৈ বুলি আগবাঢ়িছোঁ। আৰু তুমি কি এইখিনি পিকনিকলৈ বুলি বনালা নেকি? হয়। আৰু আমি কেইটাই এতিয়া চাহ খাই লৈছোঁ, যিহেতু বাকীখিনি আগতে আহি চাহ খাই ল'লে। আৰু এতিয়া আজি চাহত আছে চেল ৰুটি, লগতে আছে বইল ডিম, আৰু এইফালে হাজবেণ্ড আৰু ছোৱালী আমি তিনিটাই চাহ খাই লৈছোঁ ধুনীয়াকৈ। ৰুকু মাইকটা ইমান ধুনীয়াকৈ দলং চলং বনাই দিছে চা। ইয়াত চাব পাৰে, চাওকচোন ইমান ধুনীয়াকৈ এইবাৰ ইয়াত দলং চলং বনাই দিছে। যোৱাবাৰ বাৰু এনেকৈ কৰা নাছিলে, তথাপিতো এইবাৰ বেছি ধুনীয়া কৰি দিছে। আৰু আজি ইমান এটা বেছি পাৰ্টি নাই, কিন্তু এইবাৰ চাওকচোন পানীবোৰ ইমান ধুনীয়া চাফা হৈ আছে। আৰু এয়া বগৰী, কিন্তু বগৰীবোৰ পকা নাই দেই পিছে। আৰু এইফালে আমাৰ দুইজনীয়ে পূৰা একেবাৰে চাফা, মানে শাক পাচলিবোৰ ধুই আছে। আৰু বাকী এতিয়া অকণমান লাগি দিওঁগৈ সিহঁতৰ লগত। আৰু এইফালে এতিয়া মই গৈ আছোঁ ধুবৰ কাৰণে আলু, যিহেতু নতুন আলু গোটেই বালি হৈ আছে। সেইটো কাৰণে ভাবিছোঁ চব একেবাৰে ট্ৰলি মাৰি দিওঁ নেকি। পিছে পেলোৱা নাই দেই, এনেই ধেমালিহে কৰিছোঁ। মানে পানীখিনিতো বৈ থকা পানী হয় ন, চাফাই হয়, এখন নৈহে হয়। সেইটো কাৰণে ডাইৰেক্ট খৰাহীটোকে এনেকৈ জুবিয়াই দিছোঁ আৰু চব বালি একদম চিকচিকীয়াকৈ চাফা কৰি দিছোঁ। আৰু সিহঁতি চাউল তাউল এনেকৈ কিবা কিবি সেইবিলাক ধুই মেলি চব ৰেডি কৰিলে, কিন্তু মোৰ ভাগত আকৌ আলুখিনি থৈ দিছে, যিহেতু মই দেৰিকৈ আহিছোঁ। চাব পাৰে মই এতিয়া আছোঁ ব্ৰহ্মপুত্ৰৰ মাজত। আচ্ছা। এয়া ব্ৰহ্মপুত্ৰৰ মাজত আছোহি দেই। এইফালে পুৰা ব্ৰইলাৰ বনাই আছে দেই, আৰু এইজনী ৰান্ধনী ছোৱালী পিছে ৰান্ধনী। আৰু ইয়াৰ মাছ ফ্ৰাই কৰা হ'ল, এতিয়া বনাব লৈছে জলুৱা ভাজি। এগৰাকীয়ে কৰিছে, আৰু এইজনীয়ে মাছ বনাইছে দেই। পম্পী এফালে চাই দিয়া আকৌ। নেহাই কি কৰিছ? তুমি চাগে বুজা তুতি উঠৰে ভাষা। আৰু এতিয়া আমি খাবলৈ লৈছোঁ কমলা টেঙা আৰু লগতে ৰবাব টেঙা, ধুনীয়াকৈ সানি পিটিকি খাম। আৰু এইফালে ৰীতাই কমলা গুচাই আছে, আৰু পম্পী আৰু এইফালে জুলি আছে ছাইডত, আৰু এইফালে ইলুৰাই চব্জিখিনি লৰাই আছে, আৰু পোৱালিখিনি এনে খেলি আছে। আৰু মই এতিয়া গুচাব লৈছোঁ ৰবাব টেঙা। আৰু ৰ'দটো ওলাইছে সোমাইছে, এনেকুৱা অকণমান ডাৱৰীয়া নিচিনা কৰি আছে। পিকনিক খাবলৈ আহিলে ৰ'দটো অকণমান ডাঙৰকৈ দিলে বেছি ভাল লাগে নহয় জানো? আৰু খাই মেলি এতিয়া নাচিবলৈতো আছেই, আৰু পিকনিক মানেইতো ফূৰ্তি নহয় জানো? ভাতনো কি, আৰু ভাতটো সদায়তো ঘৰত খাই থকাই হয়, তথাপিতো সকলোৱে এনেকৈ লগ হৈ মানে মুকলি ঠাইত এসাঁজ খোৱাটো মজাটো অকণমান বেলেগ নহয় জানো? মই কিন্তু নাচি বহুত বেছি ভাল পাওঁ, নাচিব নাজানো পিছে, তথাপিতো ভাল লাগে, মানে নাচি ভাল লাগে। আৰু সেয়াই এইফালে আকৌ আমাৰ পম্পী বাইদেৱে ভাত বনাই আছে, লগতে আকৌ জলকীয়া ভাজি বনাই আছে। তাকে আপোনালোকক দেখাই দিছোঁ। ইয়াত বেঙেনা চেঙেনা দি পেলাই একদম ধুনীয়াকৈ মাছৰ মাথা আৰু মাছৰ পেটু চেটু এনেকৈ বনাইছে। আৰু
আৰু এয়া আমাৰ পোৱালি পাৰ্টিটো ইহঁতকো ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিলোঁ আৰু এইফালে এতিয়া দলঙৰ ওপৰত জুলি আৰু এইফালে ৰীতা দুইজনীকে ভিডিঅ' কৰি দিলোঁ লগতে ফটো চটো মাৰি দিলোঁ আৰু ময়ো ইমান ধুনীয়া জেগাডোখৰতনো ফটো চটো নামাৰাকৈ থাকিব পাৰে জানো ময়ো ধুনীয়াকৈ ফটো চটো মাৰি মেলি ভিডিঅ' চিডিঅ' কৰি ল'লোঁ আৰু জেগাডোখৰ আছে বতৰমৰা তিনিআলি পাৰ হৈ পেলাই অকণমান আহি বগৰী চাপৰি একদম ধুনীয়াকৈ পোষ্টাৰ লগাই থৈ দিয়া আছে বগৰী চাপৰি পিকনিক প্লেচ আৰু আপোনালোকে আহিব আৰু ধুনীয়াকৈ এনজয় কৰিব যাব আৰু এয়া টিকলা টিকলিখিনিক ভাত চাত দি লৈছোঁ তাৰপাছত আমি লাহে ধীৰে খাম আৰু সন্ধিয়াও হৈ আহিব হৈছে বেছি সময় নাই আৰু বতৰটো খুব বেছি ঠাণ্ডা আজি মানে অকণমান ৰ'দটো দিয়ে আকৌ মানে ডাৱৰে ঢাকি দিয়ে ৰ'দটো আকৌ ঠাণ্ডা হৈ যায় আকৌ ৰ'দটো ওলাই তেনেকুৱা কৰি আছে তাকে আৰু এতিয়া ভাত চাত খাই মেলি লওঁ তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ এইফালে আকৌ আমাৰ ডাঙৰ চাৰিজনী ইহঁতে আকৌ ভাত খাবলৈ বহিলেই এইফালে ৰীতা পম্পী জুলি আৰু নেহা আকৌ এবাৰ আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ ইহঁত চাৰিজনীয়ে ভাত খাই লৈছে তাৰপাছত আমি খাম ভিডিঅ' কৰিব পিছত এডিট কৰিব লাগিব এইফালে মাংস আছে আৰু ইয়াত মাছ আছে বাকী ইহঁতি ভালেই আৰু ন পিছে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে আৰু ভিডিঅ'টোনো চাই কেনেকুৱা পালে সেয়া পিছে জনাবলৈ নাপাহৰিব দেই আপোনালোকৰ এটা এটা কমেণ্টে এটা এটা লাইকে মোক ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে আৰু যিহেতু নতুনকৈ ইউটিউবাৰ হয় সকলোৱে চাগে গম পায়েই আছে আৰু ধুনীয়া জেগাডোখৰ সৈতে আমিবোৰ আহি অকণমান এনজয় কৰিলোঁ পাৰিলে আপোনালোকো আহিব